নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আহিছে তাৰ কাৰণে কি কৰি আছো সেইখিনি অকমান আপোনালোকক দেখুৱাম, গতিকে আহক ধুনু কালি কেক কাটিব নেকি? কেক কাটিব? মোৰ একমাত্ৰ নাতি ল'ৰা শ্ৰীমান পাৰ্থিৱ বৰ্মন 11 নৱেম্বৰৰ দিনা তাৰ বাৰ্থডে তাক মই দীৰ্ঘ আয়ু কামনা কৰিলোঁ। ভালে থাকে, কুশলে থাকে, লেখা পঢ়া শিকে, ইয়ে মোৰ কামনা। আৰু মোৰ ঘৰত মাজে মাজে আহি থাকে। তেওঁ গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা আহিলে মোক ভাল পায়, মই তাক কলৰ লওঁ, মোক চকু মাৰে। তাৰ দীৰ্ঘ আয়ু কাম। এয়া দেউতা আৰু দেউতাই ক'লে পাৰ্থিৱৰ জন্মদিনৰ শুভেচ্ছা দিলে। আৰু এইফালে আছে আমাৰ তুতু, দেখোন পঢ়ি আছে। আৰু ফ্ৰেণ্ডছ, আৰু এটা কথা যে সময়ৰ বস্তু সময়ত নল'লে খুব অসুবিধা হয়। আৰু কুকিৰ কাৰণে এযোৰ মই ড্ৰেছ চাইছিলোঁ, সেই ড্ৰেছটো বিগ বজাৰৰ আছিলে, কিন্তু যেতিয়া ল'ব গ'ল দেউতাকে সেই ড্ৰেছটো নাপালোঁ। সেইটোৱে সময়ত যিটো ল'ব লাগে যদি আমি নলওঁ তেতিয়া সেই বস্তুটো আৰু পিছত যে পাম আশা কৰি একো লাভ নাই। গতিকে তাৰ কাৰণে মোৰ মনটো একদম বেয়া লাগিছে যেন বাচ্ছাটোক সেই ড্ৰেছযোৰ পিন্ধাব নোৱাৰিলোঁ। অন্নপ্ৰসন্নত যেনেকৈ তাক কুৰ্তা পিন্ধোৱা গ'ল, এইবাৰো তেনেকৈ কুৰ্তা পাইজামাই পিন্ধাব লগা হ'ল। সেইটোৰ কাৰণে খুব মনটো বেয়া লাগিছে যে সময়ত কিয় নল'লোঁ। আৰু সেয়াই আৰু খুব মনটো বেয়া লাগিছে তাৰ কাৰণে। আৰু বাকী বিশেষ তেনেকৈ আমি আজি ৰাতি একো নসজাওঁ, অহাকালিলৈ সজাম বেলুনবিলাক। কাৰণ এতিয়া যদি আমি সজাওঁ সেইবিলাক বেলুনবিলাক অকণমান ডেম হ'ব পাৰে, সেইটো কাৰণে অহাকালি ৰাতিপুৱাই সজাম। গতিকে আপোনালোকক কি হয় নহয় আপোনালোকক জনাই থাকিম, দেখুৱাই থাকিম, ঠিক আছে? এইফালে চুনুহঁতৰ খেল চলি আছে, বল খেলি আছে। বা দিয়া চুনু খেলা। এয়া দেখিছে আমাৰ কি উৎপাত চলি আছে, একদম বল খেলি আছে চুনুহঁতে। এইফালে বাৰ্থডে বয় আমাৰ কুকি। এই কি ধুনু
মোৰ বাৰ্থডে আহিলে কোৱা মোৰ বাৰ্থডে আহিলে হ্যাপি বাৰ্থডে কোৱা কি হ'ল হ্যাপি বাৰ্থডে কুকি ধুনু কুকি হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে সোনা 12টা বাজিব আৰু আমাৰ 12টাত হোৱা নাই দে কুকিয়ে আজি বাৰ্থডে একদম 12টা বজাতহে মানাব ন বাবা কুকি কিন্তু হোৱা নাই এতিয়াও কেতিয়া হ'বা তুমি বাৰ্থডে মানাবা ৰাতি 12টা হা হ্যাপি বাৰ্থডে কুকি আমাৰ কুকি বাৰ্থডে আৰম্ভ হ'ব আৰু এতিয়া ন হ্যাপি ফাৰ্ষ্ট বাৰ্থডে কু